নমস্কাৰ মোৰ ইউটিউব চেনেল মনজাইলে আপোনালোক সকলোকে স্বাগতম জনাইছো। দুৰ্গা পূজা আমাৰ পদূলি মুখত আৰু সকলোৱে যা যোগাৰ কৰিবলৈ আৰম্ভ কৰিলে কিজানি বজাৰ কৰিলেনে কিবা কিনি শাৰী চাদৰ মেখেলা সালোৱাৰ গহনা পাতি হয় পূজা বুলি ক'লে এইবোৰ বস্তুৱে মনত পৰে নহয় নে পূজা বুলি ময়ো শাৰী 4টা লুক ৰেডি কৰিছো আপোনালোকক দেখুৱাম বুলি কেনেকুৱা পাই জনাব তেতিয়াহলে কথা পাতি দেৰি নকৰো চাও আহক মই এই শাৰী 4টা লুক আহিন মানে শেৱালি ফুলাৰ বতৰ শেৱালিৰ সুবাসে আনে শৰতৰ আগমন আৰু শৰতে আদৰে মা দুৰ্গা সেই মা দুৰ্গা যেন পৃথিৱীলৈ নামি আহে দুখ দুৰ্গতি নাশ কৰিবলৈ মা দুৰ্গাক আদৰিবৰ বাবে আমি সকলো ৰাইজে প্ৰস্তুতি চলাওঁ আৰু সেই প্ৰস্তুতিৰে নাম হৈছে দুৰ্গা উৎসৱ আৰু তাৰ লগতে সংগতি ৰাখি আজি মই এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াইছো এয়া হৈছে মোৰ ফাৰ্ষ্ট লুকটো আৰু মই এই লুকটোত নিজকে বিৰাট ধুনীয়া দেখিছো দুৰ্গা পূজা বুলি ক'লে আমাৰ চকুৰ আগত ভাহি আহে সেই ৰঙা বগা শাৰীখন আৰু সোণৰ অলংকাৰবোৰ তাকে ভাবি মই এই লুকটো দিবলৈ অলপ চেষ্টা কৰিছো মই পিন্ধিছো এখন বগা ৰঙা কটন শাৰী ৰঙা ব্লাউজৰ লগত আৰু সোণৰ অলংকাৰ অলপ কপালত এটা ডাঙৰ ৰঙা ফুট আৰু শিৰত ডাঠকৈ সেন্দুৰকণ আঁকি লৈছো ৰাতিপুৱা ভাগত পূজা দিবলৈ যাবৰ বাবে এই লুকটো বেষ্ট আমাৰ ডাঙৰ সকলে কয় আমি বিবাহিত তিৰোতা সকলে বোলে মন্দিৰ নামঘৰ আদিলৈ গলে হাতে কানে সৰুকৈ হলেও কিবা এপত পিন্ধি যাব লাগে হেহে পূজা দিবলৈ যাবৰ হলে কেতিয়াও খালি হাত বা খালি কানে যাব নালাগে আমাৰ আইতা সকলে কোৱা কথা এয়া হৈছে মোৰ সেকেন্ড লুক একেবাৰে সিম্পল দিনৰ ভাগত পূজা চাব যাবৰ বাবে এই লুকটো মই ৰাখিছো মই পিন্ধিছো এখন কটন আৰু সিল্ক মিক্স শাৰী আৰু জুৱেলাৰী পিন্ধিছো সকলোবোৰ অক্সিডাইজৰ চুলিখিনি খোপা এটা বান্ধিছো ককালতকৈ অলপ ওপৰত এডাল ব্লেক বেল্ট লগাইছো যাতে লুকটো অলপ ষ্টাইলিশ লাগে আৰু ব্লেক স্লিং বেগ এটা লৈছো বাস ইমানে একেবাৰে সিম্পল আৰু কমফৰ্ট লুক থাৰ্ড লুকটো আৰু এই লুকটোত মই নিজকে অলপ ষ্টাইলিশ দেখুৱাবলৈ চেষ্টা কৰিছো মই পিন্ধিছো এখন সিল্কৰ yellow color শাৰী যত ব্লেক কালাৰ ডিজাইন আছে সেইভাবে ব্লেক কালাৰ ব্লাউজ এটা পিন্ধিছো এটো ব্লাউজ নহয় এটা টপ হয় টপৰ লগতে শাৰীখন পিন্ধিলো যাতে লুকটো অলপ বেলেগ আৰু ষ্টাইলিশ দেখাও আৰু ফুটটো অকনমান মই ডাঙৰ কৰি লৈছো খোপা এটা বান্ধিছো কাণত আৰু হাতত গোল্ড জুৱেলাৰী আৰু ঘড়ী এটা বাস ইমানে এই লুকটো মই বিশেষকৈ ৰাতিৰ বাবে ৰেডি কৰিছিলো কিন্তু দিনত পিন্ধি গলেও হয়তো বেয়া নালাগিব নহয় নে সিম্পল আৰু ভেৰি ষ্টাইলিশ লাগিব চাওক এয়া হৈছে মোৰ লাষ্ট এণ্ড ফৰ্থ লুকটো যিটো লুক আপোনালোকক দেখুৱাবৰ বাবে মই এক্সাইটমেণ্ট হৈ আছিলো কাৰণ এনেকুৱা ধৰণৰ শাৰী এখন পিন্ধাৰ বহুত দিনৰ আশা এটা আছিল যিটো আশা মোৰ এই ভিডিঅ'টিৰ জৰিয়তে পূৰণ কৰিলো আৰু মই এই শাৰীখন পিন্ধি ডেফিনেটলি এবাৰ পূজা চাবলৈ যাম এই লুকটোৰ বাবে মই দুখন শাৰী কিনিছিলো এখন শাৰী হিচাপে পিন্ধিবলৈ আৰু আনখন ব্লাউজ বনাবৰ বাবে কাৰণ শাৰীখনৰ লগত অহা ব্লাউজ পিচটো একে নহয় আৰু মোক শাৰী আৰু ব্লাউজ একে লাগে প্ৰথমতে ভাবিছিলো থান কাপোৰ কিনি শাৰী আৰু ব্লাউজ চিলাও কিন্তু বাজেটটো অকনমান বেছি হোৱা যেন পালো সেইভাবে মই দুখন শাৰী কিনি এই লুকটো ৰেডি কৰিলো লগত ডাঙৰ হোৱাইট ইয়াৰিং জুৰে আৰু ধুনীয়া কৰি তুলিছে একেখন শাৰীতে মই আৰু এটা ষ্টাইল দিবলৈ ট্ৰাই কৰিছো ইয়াত চুলিখিনি মেলি লৈছো লেডাৰ ব্ৰাউন বেল্ট এটা লগাইছো আৰু হোৱাইট কালাৰ ৰাউন্ড স্লিং বেগ এটা লৈছো এই লুকটো বৰ ধুনীয়া দেখাইছে আপোনালোকে ট্ৰাই কৰিব পাৰে এই দুইটা ষ্টাইলতে আমি দিন ৰাতি দুইটা ভাগতে আমি পূজা চাবলৈ যাব পাৰো ক'লে বাৰু আপোনালোকৰ আৰু কি মনত পৰে মোৰ হলে এয়া গৰম গৰম জেলেপি ৰঙা নীলা বেলুন হয়নে নহয় পূজা বুলি ক'লে যে জেলেপি এখন নেখালে পূজা পূজাই নালাগে
আৰু পূজা চাই ঘূৰি আহোঁতে যে আমি কিনো ৰঙা নীলা বেলুন, সেই ৰঙা নীলা বেলুন নামিলে যেন পূজা চোৱা আমাৰ কমপ্লিটে নহয়, হয়নে? বহুতে যদি ভাবি আছে এইবাৰ পূজাত কেনেধৰণে ওলাই যাম, কি পিন্ধিম, কেনেকুৱা ষ্টাইল কৰিম। শাৰী এখন পিন্ধিবলৈ মন গৈছে, কিন্তু কেনেকুৱা শাৰী পিন্ধিম, সেই শাৰীখনৰ লগত কেনেকুৱা ষ্টাইল কৰিম, তেতিয়াহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টি চাব। এই ভিডিঅ'টোৱে আশা কৰোঁ আপোনালোকক অলপ হ'লেও আইডিয়া দিব পূজাত কেনেদৰে যাব, কিদৰে সাজোন কাচোন কৰিব বুলি। চালেনে আপোনালোকে কেনেকুৱা পালে? এই 4টা লুক শাৰী মই আপোনালোকৰ বাবে ৰেডি কৰিছোঁ। আৰু এনেকুৱা হৈছে যে আপোনালোক এতিয়া মোৰ পৰিয়ালৰ দৰে হৈ পৰিছে। কিবা এটা কৰিলে যেন আপোনালোকক দেখাওঁ লাগে, কিবা এটা কিনিলে আপোনালোকক দেখাওঁ লাগে, কিবা এটা ধুনীয়া ৰেচিপি বনালে আপোনালোকক দেখাওঁ লাগে কৰিছে। আৰু এই পৰিয়ালটো আৰু ডাঙৰ কৰিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে। সেয়েহে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব দেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। আৰু এই 4টা লুকৰ ভিতৰত কোনটো লুক আপোনালোকে বেছি ভাল পালে সেয়া কমেণ্ট কৰিবলৈ নেপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মৰম দিব মোৰ চেনেলটো যাতে আৰু আগুৱাই যাব। আজিৰ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। সকলোলৈকে আগন্তুক দুৰ্গোৎসৱৰ শুভেচ্ছা যাচিছোঁ আৰু পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, হাঁহি থাকক। নমস্কাৰ।